মোৰ পাছফালে ৰৈ থকা স্কুটিখন কেনেকুৱা লাগিছে? অৰেঞ্জ কালাৰ, বঢ়িয়া, ধুনীয়া লাগিছে। হণ্ডা কোম্পানীৰ গাজিয়া মই লৈছোঁ আপোনাৰ 3 মাহ হৈছে। 3 মাহ, বেছি দিন নহয় আৰু 3 মাহ হৈছে। কি পাৰ্টি লাগে নি? লকডাউনৰ কি পাৰ্টি? নিজৰ ঘৰে ঘৰে তোমালোকে কটা বিস্কুট আৰু চাহ খাই ল'বা স্কুটিৰ নামত, মানে মোৰ স্কুটিৰ নামত। স্কুটিখন একচুৱেলি মোৰ কাৰণে নহয়, মোৰ বৌৰ কাৰণে লোৱা হৈছে। কাৰণ মোৰ এটা ভতিজা আছে, ভতিজা মানে স্কুল আপ ডাউন কৰিব লাগে, গতিকে আমাৰতো সময় নাই, গতিকে আমাৰ বৌৱে মানে স্কুটি আপ ডাউন কৰিব ভতিজাক, সেইবাবে লোৱা হৈছে। এতিয়া মানে কথা হৈছে কি, তোমাৰ যি নকয় ধেমালি বহুত হৈছে। এতিয়া স্কুটি মানে কিদৰে শিকায় আজি মানে সেয়াই তোমালোকক দেখাম যে স্কুটি কিদৰে চলাব পাৰে। যিসকল ল'ৰা ছোৱালীয়ে স্কুটি চলাব বিচাৰে বা মানে আগ্ৰহী স্কুটি চলাবলৈ, তেওঁলোকৰ বাবে। আৰু যিসকল ল'ৰা ছোৱালীয়ে স্কুটি চলাব জানে তেওঁলোকৰ কাৰণে নহয়, কাৰণ তেওঁলোকেতো প্ৰায় জানে আৰু, গতিকে তেওঁলোকে যাতে কোনো বেয়া কমেণ্ট নকৰে। এতিয়া মই তোমাৰ স্কুটিৰ যি বেছিক নলেজকেইটা দিবলৈ চেষ্টা কৰিম। আৰু চবচে প্ৰথমে মই তোমাৰ মানে হাতৰ বেলেঞ্চ, স্কুটি চলাওঁতে হাতৰ যোনটো হাতৰ বেলেঞ্চ কিদৰে আনিব লাগে আৰু ভৰি বেলেঞ্চ কিদৰে আনিব লাগে সেইটো দেখাম। কিন্তু প্ৰথম দিন একচুৱেলি তোমালোকে স্কুটি নচলাবা, জাষ্ট বেলেঞ্চ আৰু ভৰি বেলেঞ্চ কিদৰে আনিব লাগে সেইটোৱে চেষ্টা কৰিবা। আৰু ছেকেণ্ড দিনা স্কুটি লাহে লাহে চলাব পাৰিবা, কিন্তু সেয়ে আজি দেখাম তোমাক যে প্ৰথম দিনা তোমাৰ হাতৰ বেলেঞ্চ আৰু ভৰি বেলেঞ্চ কিদৰে আনিব পাৰি। এইটো তোমাৰ চাবি, ইয়াত তোমাৰ অফ আছে, চিট আৰু অন আছে। গতিকে এইটো সম্পূৰ্ণ চিধা চিধি কৰিলে তোমাৰ চিট হয়। চিট লিখা আছেনে? এই চিটটো তাত মানে এটা ক্লিক কৰাৰ পাছত তোমাৰ এই চিটটো খুলি যাব। এই চোৱা, চিটটো খোল খাই থাকিলে। এই ইয়াত মানে তোমাৰ হেলমেট, কাগজ পত্ৰ ভৰাব পাৰি। এইটো তোমাৰ তেলৰ টেংকি। এয়া স্কুটিৰ এয়াই হৈছে তোমাৰ হেণ্ডেল, মেইন এইটো তোমাৰ হেণ্ডেলত তোমাৰ দুটা চিচা আছে, এইটো এটা এইটো এটা। এয়া হেণ্ডেলৰ তোমাৰ এয়া হৈছে তোমাৰ ব্ৰেক, এইটো হ'ল ব্ৰেক দুটা আছে, এটা ব্ৰেক এইটো, এটা ব্ৰেক এয়া, দুটা ব্ৰেক। আৰু এয়া হৈছে তোমাৰ আপাৰ ডিপাৰ, এয়া হৈছে তোমাৰ ইণ্ডিকেটাৰ, লেফ্ট গ'লে লেফ্ট, ৰাইট গ'লে ৰাইট। আৰু এয়া হৈছে তোমাৰ হৰ্ণ, এয়া হৈছে তোমাৰ চক, তেলৰ চক। আৰু এয়া হৈছে তোমাৰ এক্সেলেটাৰ। গতিকে এতিয়া আমি চাবিটো অন কৰিম। এয়া অন হৈছে নে? অন হোৱাৰ লগে লগে চোৱা তোমাৰ মিটাৰটো আহি গ'ল। মিটাৰ তোমাৰ ইয়াত লিখা আছে, লিখা আছে। আৰু এয়া হৈছে এপ, মানে এইটো তেলৰ অইলৰ হয় মিটাৰ। আৰু এয়া হৈছে মোৰ কিলোমিটাৰ, কিমান কিলোমিটাৰ মই চলাইছোঁ। আৰু ওপৰত লিখা আছে টাইম মানে 10:51। আৰু এয়া হৈছে তোমাৰ স্পীড, কিমান স্পীড মানে স্কুটিখন চলাম সেয়াই। গতিকে এতিয়া তোমাৰ স্কুটিখন কিদৰে ষ্টাৰ্ট কৰিব পাৰি সেয়া আমি চাম। এই হৈছে তোমাৰ চেল্ফটো তুমি যিমানে মাৰা তোমাৰ ষ্টাৰ্ট নহয়। কিয় জানানে? কাৰণ তোমাৰ এইখন ষ্টাৰ্ট কৰিব হ'লে তোমাক ব্ৰেক ধৰিব লাগিব। এইখন ব্ৰেক ধৰিলোঁ, ধৰাৰ পাছত তোমাৰ চেল্ফ মাৰিলোঁ, এইটো চেল্ফ মাৰিম, ষ্টাৰ্ট হৈ গ'ল। চালানে? হাতৰ বেলেঞ্চৰ কাৰণে স্কুটিখন কেৱল ঠেলিবহে লাগে, আন একো কৰিব নালাগে। যেনেকুৱা চাইকেল ঠেলিব লাগে ঠিক সেইদৰে স্কুটিখন ঠেলিব লাগে। এতিয়া আগুৱাই আহি আছোঁ ঠেলি যাতে হাতৰ বেলেঞ্চটো পাওঁ। এতিয়া ভৰি বেলেঞ্চৰ কাৰণে স্কুটিত প্ৰথম উঠিব লাগিব। উঠাৰ পাছত জাষ্ট স্কুটিখন ঠেলি আগুৱাই আনিব লাগিব। জাষ্ট কেৱল আনিব লাগে আগুৱাই, যাতে দুটা ভৰি কণ্ট্ৰল কৰিব পাৰি স্কুটিখন। এতিয়া ঘূৰাই আছোঁ, ঘূৰাই পিনে আকৌ ঠেলিম। কেৱল ভৰি কণ্ট্ৰল।
এতিয়া স্কুটিখন চলাই আছোঁ, বেছি নহয় 20 স্পীড নহয় আৰু 8 to 10 স্পীডত। প্ৰথম ষ্টাৰ্টিঙত ইমান স্পীড যাব নালাগে, হাইষ্ট টু হাইষ্ট 8/10 বা 20। এতিয়া তোমালোকে সদায় মানে স্কুটি তেনেকুৱা লাহে 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 চলাই গৈ থাকিবা, তেতিয়া তোমালোকে আদত হৈ যাব, পাৰিবা। আজিকালি নোৱাৰা কাম কি আছে, প্ৰায় পাৰি। স্কুটিহে যোনে চাইকেল চলাব পাৰে তাৰ কাৰণেতো একেবাৰে মানে ভাতৰ লগত যিদৰে পানী খোৱা তেনেদৰে। আৰু যিসকল নাজানে তেওঁলোকেতো অলপ চাইকেল চলাই পোৱা নাই, তেওঁলোকৰ অলপ কষ্ট হ'ব, গতিকে হাতৰ বেলেঞ্চটো আনিব লাগিব। আৰু যিসকল লোকে মানে চাইকেল চলাব জানে বা চাইকেল চলাই আছে তেওঁলোকৰ কাৰণে ভাতৰ লগত পানী খোৱা স্কুটি চলোৱা। যিসকল লোকে চাইকেল চলাব পাৰে তেওঁ নিশ্চয় পাৰিব স্কুটি।